हेलो আজি এটা নতুন ভিডিওৰে আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি আমি গৈ আছো বাহতৰ ঘৰলে তো আজি দিনটোত কি কৰো আপোনালোক সকলোবোৰ দেখাই থাকিম তো ভিডিওটো চাই থাকিব আৰু এয়া আহিছে জানটু পেহি আৰু এজনী মা আৰু এটো হৈছে ড্ৰাইভাৰ বেলেগ লেভেল আজিকালি গালুৱা মায়ে সিহঁতলে চিপছ আৰু কেক লৈ লৈছে আৰু এতিয়া বায়ে ফোন কৰিছে আমি তাইক কৈছো আমি অহা নাই কিন্তু আমি তাইক সাৰপ্ৰাইজ দিম গৈ এতিয়া আহি আছো আৰু এইটো আমাৰ বাহঁতৰ ঘৰ পাই গলোহি আৰু মই গেট কৰিলো আৰু ইয়াৰ বাহঁতৰ ঘৰ আহি পাই গলো এইকেইটালে চা ঘৰত কোনোবা আছেনে আৰু এইজনী হৈছে আমাৰ বা হাই বাহঁতৰ ঘৰ আহি পাই গলো এইজনী কোয়াক্টিং অনিমে খানে আহি পাই গলো কেনেকুৱা লাগিছে ভাল কি ভাল এইটো আৰু গুন্ডাটো এইটো মেইন গুন্ডা আপোনালোক দেখাইছো কিমান গুন্ডা বেয়া কথা কয় আৰু এইটো এটা খাই লজা কামিলা আহি ডাইৰেক্ট খুই গল 1 2 3 গোৱা তোমাকে হুঁচৰি মানে কেন গলা কিয় কথা কৈছা কি কৰিবা না পুষ খাব দিতে বুঝে দিয়া আমার দাদা কোন মাগিলা আরে আহি পাই আসা এয়া তোমাক দিছো কাক ৰখাই নাই এ টিকলু আৰু এয়া গোটেইকেইটাৰ ভিডিঅ' চাত বিজি এয়া চব লেকচাৰ মাৰি আছে চাহ খাই আছে তোমাৰ ফেভৰেট বস্তু এটা বনাইছো চোৱা কি হয় ও মাই গড আজি ফাইনেলি কচু খাম আৰু এয়া মাংস ৰেডি হৈ আছে আৰু আজি বহুত দিনৰ মূৰত জুইত বনোৱা মাংস খাম এটা খালৈ ন শুকান মাছৰ জুতি আছে আৰু এয়া বাহঁতৰ ঘৰৰ পিছফালে পুখুৰী মাছ আছে যা খেলগৈ বেং আৰু এইটো এটা মহান পণ্ডিত দিয়ে ধুলিত গৰমত মোজা পানি থাকে বিচাৰি পাহৰি লওঁ ধুলি লাগিলে বহুত কষ্ট পায় আলু খানে মাই কৈছে আলু খানে আমি তো গাইস মই আহি গলো মাতুস ব্লগত তো আমাৰো চেনেল এটা আছে পানুইত গালুৱা বুলি তো হেতু সাপোর্ট কৰিব অলপ সাবস্ক্রাইব কৰিব ইনষ্টাত এটা একাউন্ট আছে চিল গালুৱা বুলি তাতো আপোনালোকে ভিডিও দিয়ে ফলো কৰিব পাৰে চাইছে আৰু এয়া আমি পথাৰৰ মাজে মাজে ঘূৰি আছো আলহী খাবলৈ আহি আৰু আমাৰ ঘৰত তিনটাৰে চেনেল আছে তিনটাৰে ব্লগাৰ এইজনী হৈছে লুকুমনিজ কিছু টাইটেল আছে লুকুমনি হাজৰিকা জানটুস ব্লগ আৰু এটা আছে চিল গালুৱা ব্লগ পানুইত গালুৱা ব্লগ আৰু কেইদিনমানৰ পিছত মাৰ দেউতাকো খুলি দিম তো তিনটাৰে ব্লগ চাই থাকিব তিনটাৰ ডেছক্ৰিপশ্যনত লিংক দুটা দি দিম সিহঁতৰ
পইচা থ'ব জেগাই নাই আইও। বনাই দিব লাগিব অঁ পইচা থ'বলৈ ৰুম বনাব বুলি এয়া সজাইছে আমাৰ কাৰণে থেংক ইউ আৰু এই বহুত ধুনীয়া ধুনীয়া বনাই আজিকালি খাবলৈ খা তুমি ইমান টেষ্টি টেষ্টি বনাবলৈ শিকিলা আজি আমি খোৱাহে কথা আৰু চব জুইত বনাইছে আইটেম বেছি যদি গৰমত ঘামি গৈছেগৈ হুঁচৰিকা কিমান খালা উফ আৰু এয়া খাবৰ কাৰণে চব ৰেডি এজনী ফটো উঠাই আছে এয়া ভিনদেউ আৰু এইটো পুৰা মাৰিয়ে দিলে তোমাৰ কথা তলত দিলে কিয় হা কি দি খাইছা ই সুধা ভাত চা চা মাংসখিনি দেখুৱাই দিয়া আকৌ বা মাংস খাব এতিয়া কৰিলানে মণি মাছি কি দি হোষ্টেলত খাবলৈ নাপাম যে এতিয়া খাই লৈছোঁ আৰু ওলাইছে ওলাইছে আৰু আমি ভাত পানী খালোঁ বহুত টেষ্টি লাগিছে মাংস খাই আৰু মেইনলি কচুখিনি খাই বহুত ভাল লাগিলে বাক কৈছিলোঁ জুইত বনাবলৈ সেইটো কাৰণে বায়ে সকলোখিনি জুইত বনালে তো ভাল লাগিলে খাই থেংক ইউ চুনু এইকেইটা একাহি একাহি খাই আহিলে ডাইৰেক্ট কৰি দিছে খাবানে নাই পাবজি কেকটো খাবানে নাই খাবা চাম এনেকে এই দে বাবু এই দে ছোৱালীজনীয়ে আমাক বহুত টেষ্টি টেষ্টিকে বনাই খোৱালে আৰু এতিয়া বাচন ধুই আছে তো আহিলে আৰু এই আজি অহবা এনেকা বেয়া লাগিছে একেবাৰে মানে আমাক পগলা মই আনাক মাজা অকণ খাই থৈ দিলে মই চিপনি চিপ খাব পাম যোৱা চিপনি পাগল দুইজনীয়ে ফুল লোৱাত ব্যস্ত এয়া ফুল লৈছে চকু পানী মুচিলে কান্দিলে পোৱালিটোৱে বাই বাই যাবি বাই বাই পিছতহে উঠাইছো বাই 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 সুন্দৰী বাই বাই আৰু এতিয়া আমি ওলালো আৰু জাষ্ট আমি আহি ঘৰ পালো এই ফ্ৰেছ হ'ল মই এতিয়া ফ্ৰেছ হৈ লওঁ আৰু এই মন্দিৰটো কেনেকুৱা লাগিছে কমেণ্ট দিব আৰু যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব প্লিজ কেতিয়াও তাই যদি ভিডিঅ'টো আপোনালোকে ভালো পাইছে কেতিয়াও লাইক আৰু কমেণ্ট আৰু শ্বেয়াৰ কেতিয়াও নকৰিব কাৰণ তাই হৈছে
মোৰ ভিডিঅ'টো আপোনালোকে চাইছে চাগে লুকুমণি হাজৰিকা জানটো বুলি আছে আপোনালোকে সকলোৱে মোৰ চেনেলটো গৈ ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব আৰু তাই চেনেলটো কেতিয়াও নকৰিব কাৰণ তাই বহুত ফটোৱা ভিডিঅ' বনায় আপোনালোকে নিশ্চয়কৈ মোৰ চেনেলটো কৰি দিব বাই বাই টপাগণ্ডাই মন্দিৰ আছে ইয়ে মই নতুন ষ্টাইল হয় ইয়ে